নমস্কাৰ মই বাপুনা আৰু আজি আপোনালোকক দেখাব গৈ আছোঁ শ্ৰীসূৰ্য মেলা। চ' আপোনালোকে গম পায় না শ্ৰীসূৰ্য মেলা ডাঙৰ এখন পাহাৰ। চ' আপোনালোকক দেখাইছোঁ শ্ৰীসূৰ্য মেলা। আজি বহুত মানুহ আহিছে আমাৰ লগত, নেদেখাম মানুহখিনি। চ' ডাইৰেক্ট আপোনালোকক মেলাখিনি দেখাম আমি। বলক আপোনালোকে মেলা চাব। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ আৰু এয়া আমি সৈন্য বাহিনী লৈ সেনেকৈ আমি মেলা চাব গৈ আছোঁ। বলক আমি এতিয়া ৰখিছোঁ বৰ্তমান অকণমান, ৰাস্তাটো ভাল লাগিছে। চ' শ্ৰীসূৰ্য মেলালৈ গৈ আছোঁ। চ' শ্ৰীসূৰ্য পাহাৰখন আপোনালোকে জানে কিমান ডাঙৰ এখন মন্দিৰ। চ' গৈ আছোঁ, আমাৰ লগত লোক আছে। চ' আপোনালোকে দেখি থাকিব, আমি তোৰ মেলাত গৈ আছোঁ। আপোনালোক যি যি আছে মেলাত চবখিনি দেখাম। চ' এতিয়া অলপমান গাড়ীখন ৰখাইছোঁ আৰু আমি অলপ পেচাব চেচাব কৰি ল'লোঁ আৰু। চ' এতিয়া যাই আছোঁ আমি। আৰু আমি মেলা আহি পালোঁহি। চ' মানুহ হৈছে আজি অলপমান। আমি আহি বৰ্তমান আমি চব মন্দিৰ পালোঁহি। চ' আমি আপোনালোকৰ মেলা দেখাম। আছে সুকুমাৰ আছে। চ' আপোনালোকক আমি মেলা দেখাই আছোঁ। বলক আপোনালোকে মেলা দেখিব আপোনালোকৰ। আৰু সোমাই কেনে এইটো হৈছে মানে মেইন ড'ৰ গেটখন মানে। চ' আজি মানে শেষৰ মানে একবাৰে শেষৰ মেলা সেইকাৰণে মানুহ অলপ কম আৰু মানে একবাৰে শেষৰ দিন হ'লেও মানে মানুহ একেবাৰে মানে বহুত আহিছে। চ' মানুহ চাওক না, আৰু এইখন দ্বিতীয় নম্বৰ গেট সোমাই কেনে। চ' মানুহ চাওক আপোনালোকে। এনেকুৱা মানুহ হৈছে। চ' মানুহ খোজ দিব জেগা নাই মানে। মানুহটো অট'মেটিক খাৰা হ'লে নিজে লৈ যাই থাকে। চ' অনুপ আছে, ইও আহিছে আজি আমাৰ লগত। চ' এনেকুৱা মানে ভিৰ মানে। চ' মানুহ চাওক আপোনালোকে কি মানুহ হৈছে। চ' আপোনালোকে খোজ দিয়া আৰু এতিয়া হৈছে মেইন মন্দিৰটা সূৰ্য দেৱতাৰ। মেলাখন বহুত ডাঙৰ হৈ আছে। চ' আমি মেলা চাই আছোঁ, ঘূৰি আছোঁ। আপোনালোকক দেখাব পৰা নাই। চ' আমি দেখাম আপোনালোকক মেলাখন। চ' আপোনালোকে চাই থাকক মেলা। এটি মন উন্মাদ হৈ পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা। আৰু মেলা বুলি ক'লেতো আপোনালোকে জানে এই চেৰকি মটকা কোৱা এইবিলাক থাকে। মেলা বুলি ক'লে যতন অকে ইয়াত থাকে। আৰু আমাৰ গোৱালপাৰাৰ এইখন সূৰ্য পাহাৰৰ মেলা এইখন। চ' বহুত ডাঙৰ হয়। চ' আহিছে আৰু